সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি ভাবিছোঁ ৰাতিপুৱাৰ পৰাই ডেইলি ব্লগ বুলি পেলাই আৰম্ভ কৰিম। এতিয়া বাজিছে 6টা। এতিয়া উঠিছোঁ, এতিয়া ঘৰ ঝাৰু দিম, কামবোৰ লাহে লাহে কৰি যাম, দেখুৱাই থাকিম আপোনালোকক। ৰাতিপুৱা উঠি মই সদায় এবাৰ মানে বাহিৰলৈ আহোঁৱে, তাৰপাছত বাহিৰৰ ঠাণ্ডা বতাহটো খাই যাওঁ। কিছু মৰ্ণিং ডিউটি আছে চাগে, কাৰোবাৰ ভাত হ'ল। ৰাতিপুৱা 6টা বজাতে অকণমান ৰ'দ দিয়া যেন কৰিছিলে। যোৱাকালি আকৌ বৰষুণ পেলাইছে। ইমান মানে বৰষুণ দি থাকে। এয়া মৰ্ণিং ডিউটিৰ পৰা আহিলে ৰাতিপুৱা এয়া যিহেতু দেখুৱাই দিছোঁ, এতিয়া বৰষুণ চিট চিট পৰি আছে। ঘৰ ঝাৰু দিয়া হৈ গ'ল। এতিয়া ব্ৰাছ চ্ৰাছ কৰি পেলাই গা ধুবলৈ যাম আৰু দেই। এইটো আমাৰ কৰিডৰ হয়। এইটো ইফালে বাথৰুম আছে, ইফালে লেট্ৰিন আছে, ইফালে মেচিনটো ৰখা আছে, কাপোৰ ধুব লাগিব। গা পা ধুই আজৰি, চাকি ধূপ দিয়া হ'ল। এতিয়া চাহ পানী বনাম আৰু। কি কৰি আছা? এই এইখিনি বনাওঁ ৰ'বা। চাহ বনোৱা। গেৰেজৰ দৰ্জাখন কি খুলি থৈ আহিছা? অঁ, বৰষুণ দিলে আকৌ তিতিব যে। তেতিয়া অকণমান তিতিব লাগে। এতিয়া বিচনা চিচনা পাৰিম, চাহ পানী খাই ল'লোঁ। তাৰপিছত ওপৰত কাপোৰ মেলিবলৈ যাম। বিচনা চাদৰখনৰ মানে চিন দিয়া থাকে। আগফালটো কোনফালে হয়, পিছফালটো কোনফালে হয়। এতিয়া অকণমান ৰ'দটো ওলাইছে। বাপৰে, কিমান দিন হ'ল যে ৰ'দটো দিয়াই নাই। এই আচাৰতে বটল ইয়াতে থৈ দিছোঁ। এতিয়া আহিছোঁ ওপৰলৈ ছাতলৈ কাপোৰ মেলিবলৈ বুলি। এতিয়া কাপোৰ মেলিম আৰু। কাপোৰ মেলা হৈ গ'ল, কাপোৰ মেলিলোঁ। এতিয়া মূৰটো আঁচুৰি একেলগে ওপৰলৈ আহিছোঁৱেই, যিহেতু ঘৰৰ ভিতৰত মই মূৰ আঁচুৰিবলৈ দিগদাৰ পাওঁ, চুলি চুলি হয় কাৰণে। সেইকাৰণে একেবাৰে মূৰটো আঁচুৰি পেলাই যামগৈ তললৈ। বেছি কাপোৰ নাই, বাছ অকল এয়া সদায় যিখিনি ওলাই গা ধোৱা সেইখিনিয়ে। কেৱল ড্ৰেছযোৰ ধুব লগা আছে। এটা ড্ৰেছযোৰ ধুওঁতে মই সেই হেংগাৰ আনিব পাহৰিলোঁ। হেংগাৰত মেলিব লাগিছিল আচলতে। হেংগাৰত মেলিলে সোনকালে শুকালে হয়, কিন্তু আকৌ তললৈ কোনে গৈ থাকিব, সেইকাৰণে। আৰু ধুই থাকোঁতে কাৰেণ্ট গুচি গ'ল। সেইবাবে লাষ্টত ড্ৰায়াৰ মানে শুকাব নাপালোঁ মেচিনত, হাতেৰে এনেকৈ ধুই দিব লগা হ'ল। লৈও মানে কি ওপৰত শুকাই যাব, বতাহ দি থাকে ন। বহুতে ৱাশ্বিং মেচিন ইনভাৰ্টাৰতো ব্যৱহাৰ কৰে, মই কিন্তু ইনভাৰ্টাৰত নিদিওঁ। বহুতে কৰে, কিন্তু বহুতে দিয়ে। কাৰেণ্ট গুচি গ'লে বহুতে ইনভাৰ্টাৰত দিয়ে, কিন্তু মই নিদিওঁ। ভাবিহঁত আহি আছে। আইয়ে, বাচ্চা আনিব গৈছিলে আৰ্টৰ ক্লাছত, আনি আছে। सौरभ, ऊपर ऊपर आ रहा है सब लोग। आर्ट क्लास में गए थे, अभी आ रहा है। এই বাচ্চা পাৰ্টি আহি গ'ল আৰু নিজেতো আহিছে আৰু দুটা লৈও আহিছে। ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে ন, এতিয়া খেলিব। হেৰবি, এইটো হৈছে সৃষ্টি, এ হে হৰ্ষ, और ये टकला बाबा कौन है? ये है सौरभ। ই বা কি হাঁহি দিছে ও। খেলো খেলো, তুম লোগ খেলো, हम आ रहे। আহি গ'ল বজাৰৰ পৰা, মই কাপোৰ মেলিব যায়। হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এয়া হাঁহৰ মাংস এতিয়া ধুবলৈ ওলাইছোঁ। আজি হাঁহৰ মাংস বনাম। আগতে মই মাংসখিনি ধুই লওঁ। মানুহ দুজনহে, সেইবাবে বেছি অনা নাই। এতিয়া মই ভালকৈ চাই ল'ম কিবা আছে নেকি ইয়াতে।
তাৰপিছত ধুই মেলি বনোৱা দেখাম দেই। এয়া মাংসখিনি ধুই হৈ গ'ল, এতিয়া বহাম আৰু। এয়া হাঁহৰ মাংস বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু। তেল দিলোঁ মই এতিয়া, বেছিকৈ তেল নিদিওঁ। অকণমান জিৰা আৰু পাঁচফোৰণ দি লৈছোঁ। তাৰপিছত ইয়াতে কাটি থোৱা পিঁয়াজ আছে, পিঁয়াজখিনি দিম। পিঁয়াজ মই গোটেইখিনি নিদিওঁ, কাৰণ মই পিছত দি দিম পিঁয়াজ। ইয়াতে কেপচিকাম কাটি দিছোঁ, এতিয়া নিদিওঁ, পিছত দিম। আৰু এইফালে পচলাও দেখুৱাম দেই, পচলা বনাম। যিহেতু হাঁহৰ মাংস গৰম, সেইবাবে পচলাও বনাম। আদা, নহৰু, জলকীয়া, তেজপাত, পিঁয়াজ সকলোবোৰ দিলোঁ। এতিয়া মাংসখিনি দিম। এতিয়া মই মাংসখিনি ভালদৰে লৰাই দিছোঁ। তাৰপিছত আপোনাৰ প্ৰায় কম ফ্লেমত মই প্ৰায় 20 মিনিটমান মাংসখিনি সিজিবলৈ দিম। যিহেতু হাঁহৰ মাংস সিজিবলৈ বহুত বেছি সময় লাগে, আৰু পূৰা গীত খোৱাকৈ ঢাকনিখন মাৰি দিছোঁ। এয়া কি হয়, এয়া হৈছে পচলা। যিহেতু হাঁহৰ মাংস বনোৱা বুলি কৈছোঁ, এয়া পচলা কাটিছোঁ। পচলাখিনি এতিয়া ধুম। আচলতে পচলাৰ যে এনেকুৱা মানে চুলি টাইপ যে আছে নহয়, এইখিনি মই কেনেকৈ গুচাওঁ দেখুৱাম ৰ'ব। এনেকুৱা এয়া। ইয়াতে এতিয়া মই পানী দিলোঁ, এইখিনি ধোৱাও হ'ব, আৰু যোনবিলাক চুলি নহয় ইয়াৰে গুচিব। এডাল মানে ঘুটনি হয়, ঘুটনি বুলি কয়। এডাল দেউতাহঁতে মোক ইয়াতে বনাই থৈ গৈছিলে, আৰু এনেকৈ দিবলৈ মই মোৰ মাৰ পৰাই শিকিছোঁ। মানে এনেকৈ দিলে চাবচোন দেই, কিমান জাবৰবোৰ লাগি আহিব। তেতিয়া আৰু খাওঁতে ইমান কষ্ট নহয়, খাওঁতে সোৱাদো লাগিব, আৰু চুলিবিলাকো উঠি আহিব। কোনে কেনেকৈ গুচাই গম নাপাওঁ, মই কিন্তু এনেকৈয়ে গুচাওঁ। যিহেতু সৰুৰ পৰা মাক দেখি আহিছোঁ এনেকৈ গুচোৱা। আকৌ দিওঁ বাৰু। লাষ্টত অকল সেই চুলিখিনিয়ে আহিব, বেলেগ একো নাহে। এয়া দেখিছে নহয়, এইবিলাক যে খাওঁতে বহুত বেয়া লাগে নহ'লে এইবোৰ থাকি গ'লে। তাৰপিছত আৰু নহয় আৰু এইবোৰ এইয়া এনেকুৱা হৈ গ'ল। 20-25 মিনিটমান পিছত এই মাংসখিনি চাম। দেখিছে নহয় কিমান তেল উঠিছে। হাঁহৰ মাংসত এনেও বহুত বেছি তেল উঠে। গৰমো দিছে, খাবলৈও মন গৈছে, সেইকাৰণে হাঁহৰ লগত মিক্স হোৱাকৈ পচলা যিহেতু ঠাণ্ডা, হাঁহৰ মাংস গৰম। ইয়াতে আলু দিম 2 পিচমান মই পিছত। ইয়াতে কাটি থোৱা সেই কেপচিকাম আৰু পিঁয়াজখিনি দিম। আলু 2 পিচেই দিম, বেছি নিদিওঁ। মানে পিঁয়াজখিনি যদি পিছত দিওঁ তেতিয়া তেলটো মিলি যায়, আৰু গ্ৰেভিখিনিও হয় ধুনীয়া খাবলৈ। যিহতে নহওক মই পিছতে দিওঁ। চিকেন বনালে মই পিঁয়াজখিনি পিছত দিওঁ, হৈ যাব। এইবাৰ মই বহাব ওলাইছোঁ পচলা। সিজিছে আৰু পানী দিব পৰা হৈছে। চাওকচোন কিমান তেল উঠিছে। এয়া পানী ঢালিলোঁ, পানী দিলোঁ। এয়া হ'ব আৰু অলপ পিছত উতলিব। এতিয়া মই ঢাকনিখন দি থৈ দিম। 7 মিনিটমান পিছত হৈ যাব আৰু। মই ভাত পানী খাই অকণমান আজৰি লৈছোঁ। বিচনাত আহি খিৰিকীৰ কাষত বহিছোঁ। যেনি আজি ৰ'দটো ওলাইছে অকণমান। আজি ৰ'দটো ওলাইছে। এই পদিনাবোৰ চাওকচোন, এই পদিনাবোৰ মানে পুৰা বেয়া হৈ গৈছে পানীৰ কাৰণে।
মছন্দৰীখিনি বন্ধু বান্ধৱীসকল, এই মোৰ খেতিৰ ভিতৰত মানে জলকীয়া পকি আছে। এই জলকীয়া পূৰা পকি আছে। জলকীয়া ছিঙিবলৈ যাব পৰা নাই এই পানীৰ কাৰণে। এনি টাইম বৰষুণ। এই পানী একদম মানে যিমান চাফা কৰিলেও ঘাঁহ ইমান সোনকালে গজি উঠে নহয় পানীৰ কাৰণে। দুপৰীয়া যে ভাত খাই ৰেষ্ট কৰিম বুলি টোপনি আহি গৈছিলে, 5:30 বাজিলে। সন্ধিয়া হৈ গ'ল, কাপোৰ চপাবলৈ আহিছিলোঁ আৰু এয়া মাহঁতৰ ঘৰৰ পৰা দি পঠিওৱা পেলাই আমি হাতত লৈ আহিছোঁ। খাবলৈ বৰ টেষ্টি। মই যে আগৰ ভিডিঅ' এটাত দিছিলোঁ নহয়, সেয়া। গুড নাইট ফ্ৰেণ্ডছ। এতিয়া ভাত পানী খাই আজৰি। এতিয়া বাজিছে 10:30। ভাত পানী খাই আজৰি। এতিয়া অকণ ফাষ্ট আছে এই ঘড়ীটো। এতিয়া ভাত পানী খাই আজৰি। এতিয়া বৰষুণো আহিলে, বৰষুণ আজি ৰ'দ দিছিলহে মাত্ৰ। এতিয়া খিৰিকী মাৰিম। এখন খিৰিকী খুলি থৈ দিওঁ কাৰণ নহ'লে গোটেই ৰুমটো গৰম উঠি যায়। গুড নাইট, বাই বাই আজিলে।